গাইছ আহি পালোঁ। হ্যাঁ দেব ভাই আমি ৰুম আহি পালোঁ। ৰুমটো চাওক আপোনালোকে। শিখরান
আমি আগেই হারিয়ে গেছি সিস্টেমৰ ঘৰত কামেৰ কৰিছোঁ তুমি অন্তত কথা আৰম্ভ নকৰিবা প্লিজ
এইকেইখন ধৰি বহু আশাৰে মই বাট চাই আছো। আমাৰ দেশখন এদিন সঁচাই মহান হ'ব। মুখা পিন্ধিবলৈ লাজ কৰিব আমাৰ দেশৰ বিপ্লৱীবোৰে, ৰাজনীতিকবোৰে। নাজানো সেই দিনটো কেতিয়াবা আহে নে নাহে, কিন্তু আশাটো কৰিব। আশাৰে আমিও শেষ, দেশখনো শেষ। মোৰ এই কামলৈ ৰাজধানী জোকাৰি শাসক বিৰোধী হাতাই মিলি আদালতত সাব্যস্ত কৰিলে যে মই এগৰাকী মানসিক ৰোগী। মোৰ হেনো মগজুৰ বিকাশ